আমি এতিয়া গাড়ীত বহি আছোঁ আৰু আমি এতিয়া ক'ত যাব ওলাইছোঁ আপোনালোকক কওঁ। আমি যাব ওলাইছোঁ আঠমঙলা খাবলৈ। আৰু এইফালে আমাৰ সোণাপুৰৰ চকতে এইখন মিঠাইৰ দোকান। ইয়াতে মিঠাই লৈছে কইনা ঘৰত নিবৰ বাবে। আৰু ইয়াতে ধুনীয়া ধুনীয়া মিঠাই পায়। আপোনালোকেও যদি ইচ্ছা কৰে ইয়াত ল'ব পাৰে আৰু অৰ্ডাৰো দিব পাৰে বিয়া বা কিবা কাজ উপলক্ষে। এতিয়া আমি যাওঁ। আমি আহি পাই গ'লোঁ। এইফালে আমাক চাহ দিছে খাবলৈ আৰু চাহত বহুত কিবা কিবি খাব দিছে। যিহেতু আজি আঠমঙলা খোৱাৰে কথা, সেইকাৰণে আজি বহুত কিবা কিবি খাব দিয়ে আৰু এতিয়া আমি চাহখিনি খাই লওঁ। নমস্কাৰ সকলোকে। অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া আমি চাহ তাহ খাই হ'বই আৰু এইফালে আকৌ আমি চাহ খোৱা হোৱাৰ পিছত মাইনাহঁত আহি পালে, কাৰণ তেওঁলোক ঘৰৰ পৰা আহিছে। আৰু মাইনাৰ বেবীটোক চাওকচোন কি ধুনীয়া মৰম লগা। আৰু এইফালে মাইনাহঁতক চাহ দিলে, আমি আগতে খাই উঠিলোঁ যিহেতু। এইফালে আমি আকৌ সকলো তাইৰ লগতে ব্যস্ত হৈ আছোঁ। তাই মানে কিবা কিবি কৰিলে খুব হাঁহি দিয়ে। আৰু এইফালে আকৌ ভাত খাবৰ সময় হ'ল। আমাক জলপান খাব দিছিলে, কিন্তু আমি নাখাওঁ বুলি ক'লোঁ। বতৰটো সেইটো বিৰাটেই ঠাণ্ডা আছিলে আৰু জলপান খালে ভাত খাব নোৱাৰি। আৰু টাইমটো যিহেতু ভাত খোৱাৰে টাইম হৈছে। এইফালে আমাক ভাতত মানে আজি 8 বিধ আঞ্জা দি ভাত দিয়ে আঞ্জাৰে। আৰু এইফালে আমি ভাত খাই আছোঁ আৰু এইফালে মাইনাহঁতে খাই আছে। এইফালে ময়ো খাই আছোঁ ভাত। আৰু ভাত পানী খাই হোৱাৰ পিছতে আকৌ আমাৰ বাবু আৰু মুনু স্কুলৰ পৰা আহি ইহঁতকো আহিলে, লৈ আহিলে। কাৰণ ওচৰ যিহেতু 2 মিনিটৰ ৰাস্তা, সেইকাৰণে ইহঁতো আহিলে। আমি খাই উঠাৰ পিছতে আকৌ ইহঁত খাবলৈ যাব এতিয়া। আগতে চাহ দিলে, চাহ খাই ল'লে। এইফালে আকৌ কইনা যোৱাৰ সময় হ'ল। তাৰপিছত আমাক আকৌ চাহ দিলে, লাল চাহ আৰু বিস্কুট। আৰু দিনটো যিহেতু ছুটি, সেইকাৰণে গধূলিয়ে হ'ল। এতিয়া আৰু কইনা আমি উলিয়াই লৈ যাম। এইফালে আকৌ মাইনাৰ বেবীটো শুই গ'ল। আৰু দৰাৰ যি যি নিয়ম আছিল সেইখিনি কৰিলে, মান ধৰা তামোল পানেৰে মান ধৰা এইবোৰ নিয়ম। তেতিয়া আমি আকৌ গাড়ীত উঠিলোঁ। গাড়ীত উঠি আমি তাৰমানে ধেমালি কৰি আহি আছোঁ, কইনাক জোকাই জোকাই আহি আছোঁ। যিহেতু কইনাৰ মনটো খুবেই বেয়া, ঘৰখন এৰি আহিব লগা হৈছে। সেইকাৰণে আমি ধেমালি কৰি কিবা কিবি কৈ কৈ আহি আছোঁ, গান চান গাই আহি আছোঁ। আৰু আহি আমি ঘৰ পায়ে গ'লোঁ। ঘৰত আহি আকৌ ঘৰত নাম আছে, নামৰ কাৰণে আকৌ চাহ বনালোঁ। কাপোৰখিনি সলাই চাহ বনালোঁ। এইফালে চোতালতে নাম ধৰি আছে। এইফালে চোতালত নাম ধৰি আছে, নাম হোৱাই নাই। আমি চাহ তাহ ৰেডি কৰি থৈ দিছোঁ। নাম হ'লে চাহখিনি দি দিম। আৰু আপোনালোকে আমাৰ দৰা কইনাক আশীৰ্বাদ কৰিব, তেওঁলোকৰ যাতে বৈবাহিক জীৱনটো সুখৰ হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে। আৰু এই ভিডিঅ'টো দিওঁতে বহুত দেৰিয়ে হ'ল, কাৰণ গোটেইকেইটা ক্লিপ মানে মোৰ ওচৰত নাছিলে। ধন্যবাদ।